তো গাইস আজি যি ভিডিও আপোনালোকে চাবলৈ গৈ আছে জীৱনতো এনেকুৱা ভিডিও আপোনালোকে চোৱা নাই মই গ্যাৰান্টি দি ক'ব পাৰো নমস্কাৰ গাইস স্বাগতম জনাইছো আমাৰ চেনেল এছ এক্সপেৰিমেন্টেল লৈ আজি আহি গৈছো আৰু এটা নতুন ভিডিও ধামাকা ভিডিও লৈ কি ভিডিও হৈছে আপোনালোকে গুটিখিনি চাব ভিডিওটোত আজি মজাৰ ভিডিও হৈ আছে আপোনালোকে নিশ্চয় মম চাইছে হয় নাই মম কেনেকৈ চাইছে ইমানখিনিমান চাইছে তো আজি বনাবলৈ গৈ আছো আমি ইমান ডাঙৰ এটা মম হয়নে আপোনালোকক গুটিখিনি ভিডিওত দেখুৱাম ইমান ডাঙৰ মম কেনেকৈ কিহেৰে বনাও কি বস্তু লাগে গুটিখিনি আপোনালোকক ভিডিওত এটা এটাকে দেখাই যাম আপোনালোকে ভিডিওটো গুটিখিনি চাই থাকিব একদম সম্পূৰ্ণ ভিডিওটো চাব ঠিক আছে তো তাৰ লগতে এটা ডিসক্লেমাৰ দিলৈছো আপোনালোকে এইবিলাক ভিডিও কেতিয়াও ঘৰত বনাবলৈ নাযাব আমি বনাইছো খালি আমাৰটো চাই থাকক লাইক কৰক শেয়াৰ কৰক সাবস্ক্ৰাইব কৰক ঠিক আছে তো বলক ভিডিওটো ষ্টাৰ্ট কৰো তো গাইস আজি ভিডিওটো আমাৰ মম বনোৱাৰ যেটো প্ৰক্ৰিয়া আছে সেই প্ৰক্ৰিয়াটো কৰিবলৈ আমাৰ এটো সাক এটা পিভিসি পাইপ লৈ লৈছো এনেকুৱা সৰু এই ইমান ডাঙৰ আমি মম বনাই দিম আপোনালোকে চাই থাকিব গুটিখিনি ঠিক আছে আৰু এটা বস্তু আমাৰ যেটো মেইন বস্তু এইটো লৈ লৈছো আমাৰ যেটো মম বনোৱাৰ যেটো ইনক্ৰিমেন্ট মেইন ইনক্ৰিমেন্ট চাইছেনে এইটো ওয়াক্স বুলি কোৱা হয় এইটো আপোনালোকে চাব ঠিক আছে আমি এটা এটাকে কৰি যাম প্ৰথমতে এই ওয়াক্সটো গলাই লম একদম পুৰা ইয়াত দি পেলাই খৰিচৰি দি জুই দি পেলাই গুটিখিনি ইয়াত জ্বলাই দি পেলাই দেখুৱাই দিম আপোনালোকক আৰু এতিয়া যেতিয়া গলি যাব গলি যোৱাৰ পিছত ইয়াক ধুনিয়াকৈ পুতি পেলাই ইয়াৰ ওপৰত এটা খুঁটা আছে কটনৰ খুঁটা দি দিছো এই খুঁটাটো ভিতৰত দি পেলাই ধুনিয়াকৈ এই গলা মমখিনি ইয়াৰ ভিতৰত ঢালি দিম ঠিক আছে তাৰপিছত যেতিয়া ঠাণ্ডা হৈ যাব চাব আপোনালোকে কেনেকুৱা হয় ঠিক আছে ষ্টাৰ্ট কৰো দেখুৱাই দিয়া ইয়াতে এয়া আমাৰ গৰম হৈ আছে তো গাইস চাওক এয়া আমাৰ গলি আছে মম প্ৰায় গলি শেষেই হ'ল এতিয়া বাকিখিনি প্ৰসেছ আপোনালোকে ভিডিওত চাই থাকিব ঠিক আছে আৰু ইয়াৰ মাজতে আপোনালোকে যদি চেনেলত নতুনকৈ আহিছে তেনেহলে সাবস্ক্ৰাইব এটা কৰি দিয়ক আৰু যদি ভিডিওটো চাই ভাল পাইছে তেনেহলে এটা লাইক এটা কৰি দিয়ক ঠিক আছে আৰু ধুনীয়া এটা কমেন্ট কৰি দিয়ক প্ৰসেছটো ৰেডি হৈ আছে ইয়াত চাওক মমটো পুৰা গলি গৈছে এতিয়া ইয়াৰ পৰা আনি পেলাই ইয়াতে ঢালি দিম ঠিক আছে তো প্ৰসেছখিনি আপোনালোকে চাই থাকিব ঠিক আছে ইয়া চাওক ষ্টাৰ্ট কৰিছো ওকে গাইস এতিয়া চাই থাকিব দেই ষ্টাৰ্ট কৰিছো ওকে গাইস ষ্টাৰ্ট কৰিছো চাব চাওক গাইস এইটো ধুনীয়াকৈ গুটেইখিনি মই দি দিছো ইয়াতে আপোনালোকে চাব পাৰে এতিয়া লাহে লাহে ঠাণ্ডা হ'ব আৰু আমাৰ মমটো তৈয়াৰ হৈ যাব কি ভাল লাগিব চাব যেতিয়া তৈয়াৰ হৈ যায় ঠিক আছে চাই থাকক তো গাইস চাওক ইয়াত অলপ বাঢ়ি গৈছিলে আমাৰ এটো দি পেলাই এতিয়া আৰু এটা আমি তৈয়াৰ কৰি লৈছো ঠিক আছে তো হেতুটো ঢালি দিম আপোনালোকে চাই থাকিব এয়া চাওক সৰু আৰু এটা লৈ লৈছো চাই থাকিব তো গাইস চাই থাকিব এয়া ঢালি আছো আমাৰ মম বনোৱা পদ্ধতি চলি আছে আমি মম বনোৱা প্ৰসেছ প্ৰায় কমপ্লিট হ'ল এতিয়া চাওক ইয়াত ধুনীয়াকৈ মমখিনি গলাই দি দিছো ইয়াৰ ভিতৰত দেখাই দিয়ে কেমেৰামেন ধুনীয়াকৈ এইটো চাওক এটা সৰু আছে আৰু এটা ডাঙৰ আছে তো এই দুয়োটা এতিয়া হ'বলৈ দিছো ঠাণ্ডা আৰু অলপ সময় পিছত আপোনালোকক উলিয়াই মমটো আপোনালোকক ধুনীয়াকৈ দেখাই দিম ঠিক আছে তো এতিয়া আপোনালোকে সাবস্ক্ৰাইব এটা কৰি দিয়ক ঠিক আছে এতিয়া কৰি দিয়ক বাকিখিনি আহি আছে